বন্ধুসকল বহুত দিন ধৰি মোৰ ভিডিঅ' দিয়া হোৱা নাই তো অলপ ব্যস্ত আছোঁ মানে মোৰ পৰীক্ষা চলি আছে এক্সামৰ সময় তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই চেনেলটোত তো ভাবিছোঁ আজি অলপ সময় পাইছোঁ তথাপিও সন্ধ্যাই লাগি গ'ল এটা ব্লগ দিওঁ তো বুলি ভাবি আছিলোঁ তো বৰ্তমান সময়ত এটা বিশেষ বস্তু চৰ্চা হৈ আছে যে প্লাষ্টিকৰ বটল CM-এ কৈছে যে আমাৰ CM ছাৰে কৈছে যে প্লাষ্টিকৰ বটল বন্ধ হৈ যাব বুলি তো একচুৱেলি এটা ভাল পদক্ষেপ লৈছে যে প্লাষ্টিকৰ বটল বন্ধ হোৱাৰ যি কথা কৈছে তো বিশেষকৈ চাৰিওফালে আমাৰ পৰিৱেশ প্ৰদূষণ হৈ গৈছে প্লাষ্টিকৰ কাৰণে য'তে যোৱা যোন ঠাইতে নোযোৱা কিয় গাঁৱতে হওক আৰু চহৰতো কি ক'ম সকলোৱে জানে চহৰৰ নলা নৰ্দমাবোৰতো গোটেই প্লাষ্টিকৰ বটল প্লাষ্টিকৰ পেকেট গোটেইখিনি ভৰ্তি হৈ আছে তো তাৰ কাৰণে হয়তো কৃত্ৰিম বানপানীৰ যি সমস্যা হয় নলা নৰ্দমাবোৰ জাম হৈ যায় তো তাৰ কাৰণে অসুবিধা হৈ আছে তো এইটো এটা ভাল পদক্ষেপ আৰু এটা কথা আপোনালোকে যে প্লাষ্টিকৰ বটলবিলাক ব্যৱহাৰ কৰে পানী খায় তো সেইটো বটল আপোনালোকে কি কৰে পানীটো খাই কেনে বটলটো মুখৰাটো মাৰি কেনে পেলাই দিয়ে তো সেই বটলটো প্ৰায় ভাল অৱস্থাত থাকে তো এনেকৈ কৰিলে কি হয় কিছুমানে কি কৰে সেইটোৱে আকৌ এটা বিজনেছ কৰে যে এই বটলবিলাক তুলি লৈ আহি কেনে সেইটোকে আকৌ নতুনকৈ পেকেটিং কৰে মানে তেনেকুৱা ধৰণৰ ছাপ'জ ৰেলৱেত কিছুমান পানী পোৱা যায় নহয় সেইবিলাক পানীকে ভৰাই কেনে তাতে চিল পেক মাৰি দি কেনে বিক্ৰী কৰে তো গতিকে মই আজি আপোনালোকক দেখাম যে পানীৰ বটলটো মানে খোৱাৰ পিছত কেনেকৈ মানে পেলাই দিব বা কি কৰিব তাৰ মানে সেইটো মই আজি বুজাই দিম তো বন্ধুসকল মোৰ লগত আছে এটা 10 টকা দামৰ এটা পানীৰ বটল স্বৰ্ণাজল লিখা আছে তো বাৰু যিয়ে নহওক কিয় প্লাষ্টিকৰ বটলটো প্লাষ্টিকৰ বটলে হয় তাৰ যিটো কাম এইটো বটল যিমান বছৰ লাগিব মানে পচাৰ কথাটো কল্পনা কৰিব নোৱাৰি কাৰণ প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ পেকেট 200-300 বছৰলৈকে এনেকৈ থাকে তো একো নহয় তো আজি দেখাই দিম যে কেনেকৈ প্লাষ্টিকৰ বটলটো মানে ব্যৱহাৰ কৰাৰ পিছত ডাষ্টবিনত পেলাই দিব লাগে তো আপোনালোকে কি কৰে পানীটো খাই কেনে এনেকৈ বঢ়িয়া আছে বটলটো মাৰি কেনে এনেকৈ পেলাই দিয়ে তো আচলতে এইটো কৰিব নালাগে মই দেখাই দি আছোঁ তো আপোনালোকে এইদৰে বটলৰ মুখখন বা ঢাকনিখন খুলি ল'ব খুলি লৈ কেনে এইটো চেপেটা কৰি ল'ব লাগিব বটলটো চেপেটা কৰি লৈ কেনে এই বটলৰ মুখখনেদি ভিতৰত ভৰাই দিব লাগিব আৰু এনেদৰে ভিতৰত সোমাই কাৰণ এনেকৈ সোমাই দিয়াৰ পাছত কি হয় ওলটাই দিলে মুখখন ওলাই নাহে আৰু তাৰপিছত এনেদৰে ভৰাই দিয়াৰ পিছত বটলটো এনেদৰে প্ৰেছ কৰি কেনে ডাষ্টবিনত আপোনালোকে পেলাই দিব পাৰে তো আপোনালোকে কি কৰে গোটেই ভাল বটলটো এনেকৈ পেলাই দিয়ে তো পেলাই দি কেনে সেইটো বটলকে আৰু ৰিইউজ কৰি কি কৰে নতুনকৈ পেক কৰি পানীৰ বেচে তো তাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষতিসাধন হয় আৰু তেওঁলোকে বহুতো লাভ কৰি আছে এনেকুৱা ধৰণৰ বিজনেছ কৰি তো আপোনালোকে যদি স্বাস্থ্যৰ প্ৰতি কনচাৰ্ণ হয় তো এই বস্তুটো কৰিব আপোনাৰ লগতে সমাজখনৰো ভাল হ'ব তো গতিকে আৰু প্লাষ্টিকৰ ব্যৱহাৰ আপোনালোকে অলপ কমাওক আৰু কোনোবাই কৈ আছে যে প্লাষ্টিকৰ বটল বন্ধ হ'লে অসুবিধা হ'ব লগা একো নাই আপোনালোকে প্লাষ্টিকৰ বটল এটা ৰাখক ঘৰত ৰাখক তো সেই বটলটোকে পানী যেতিয়া অফিচ বা ক'তবা যায় তো সেইটো বটল অফিচলৈ লৈ যাওক তাৰপিছত যেতিয়া আহে অফিচৰ পৰা তাৰ পৰা লাগে সেইটো পানী বটলতে পানী ভৰাই লৈ আহক তো এনেদৰে কৰিব পাৰে আপোনালোকে কৰিব নোৱাৰা কাম বুলি একো নাই মই ভাবোঁ তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকৰ সহায় হৈছে তো তেনেহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ